দুটা ক্ষেত্ৰত ৰাজহ বাঢ়িছে কোৱা কথাটো আমি ৰেকৰ্ডত ল'ম নে শিৱসাগৰ মিটিঙত কোৱা কথাটো ৰেকৰ্ডত ল'ম আপুনি কথা মোক ক'বলৈ নিদিয়ে এতিয়া আপুনি কিন্তু ঠিকে ক'লে মোৰ ওপৰত আপুনি কৈ থাকোতে মোক 1 মিনিট শেষ কৰি দিয়ক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে আৰু দুটা কথা ক'লে তেখেতে আৰু শুনি ভাল পাব আৰু দুটা কথা এই চৰকাৰখনৰ ৰাজহ সংগ্ৰহ ক'ত বাঢ়িছে মই আগতে দুবাৰ যুঁজি জিকিছোঁ এইবাৰো জিকিম গতিকে এই ধৰণৰ কেছ কৰে কিবা কৰে কৈ থাকক এটা কথা মই আপোনালোক ক্লিয়াৰলি কৈছোঁ যে নৱসেনা ইলেকশ্যন খেলাৰ পৰা কোনো বাধা দিব নোৱাৰে কষ্ট কৰি পঢ়িলোঁ দেই বহুত কষ্ট কৰি মানে এনেই ৰাজ্যপালৰ ভাষণ পঢ়ি এনেই ভাল লাগে কিন্তু এইবাৰ ৰাজ্যপালৰ ভাষণটো মানে কি হ'ল একেবাৰে পঢ়িবলৈ নোৱাৰি অকল তথ্য একোৱেই নাই আৰু একো মানে মাল মটংবিলাক নাই বিশেষ ইয়াত মানে এইটো যিটো হেৰি থাকিব লাগে সেইটো নাই অকল খালি কিছুমান তথ্য দি এনেই শেষ কৰি দিছে এতিয়া সেইকাৰণে এই গোটেই ভাষণটো এটা আমনিদায়ক গতানুগতিক আৰু এটা তথ্যৰ মানে ভঁৰাল এটাৰ বাহিৰে বেলেগ একো নাই মানে ৰাজ্যপালৰ ভাষণ মানে আমি কি ভাবো যে বৰ্তমান চলি থকা নীতিটোৰ ওপৰত আলোচনা আৰু ভৱিষ্যতে কি কৰিব সেই নীতিটোৰ ব্যাখ্যা কিন্তু সেইবিলাক একো নাই ইয়াত নীতি-চিতিৰ ঘোষণা নাই একোৱে নাই মুঠতে কি আছে অকল তথ্য আছে হিতাধিকাৰী কিমান দিছোঁ সেইটো আছে কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিৰ পৰা কিমান পইচা আহিলে এইটো আছে সেইবিলাকৰ বাহিৰে বাকী একো নাই আৰু এতিয়া যদি আমি চাওঁ এতিয়া বিত্ত বিভাগত এটা তথ্য দিছে কৈছে যে আমাৰ জিডিপি সাংঘাতিক বাঢ়িছে জিডিপি আমাৰ সাংঘাতিক বাঢ়িছে বুলি কোৱাৰ কাৰণে মই আমাৰ ৰিজাৰ্ভ বেংকৰ মানে গোটেই তথ্যটো চালোঁ হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেট একদম লেটেষ্ট যিটো 31 মাৰ্চলৈকে গোটেইবিলাক তথ্য 2023 চনৰ 31 মাৰ্চলৈকে পুৰা তথ্য আছে তাত চালোঁ যে সঁচাকৈ আমাৰ জিডিপি বাঢ়িছে নেকি তো তেতিয়া যেতিয়া চালোঁ তেতিয়া দুইটা বস্তু দেখিলোঁ যে 2017-18 বৰ্ষত আমাৰ ডিজিপিৰ পজিশ্যন আছিলে জিডিপি মানে জিএছডিপি বুলি কয় আৰু ষ্টেট হ'লে মানে জিএছডিপি বুলি কয় জিএছডিপিত আমাৰ পজিশ্যন আছিলে 18-19ত আকৌ 18 অলপ তালৈ তাৰপাছত আছিলে 19-20ত 17 20-21ত 17 21-22ত 17 22-23ত 17 তাৰমানে এক লাইনো আগবাঢ়ি যোৱা নাই একদম যিমান আছিলে তাতে আছো কিন্তু ইয়াত একদম এনেকুৱাকে কথাটো কৈ দিয়ে যে একদম মানে বহুত ডাঙৰ কাম হ'ল যেন লাগি যায় হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলেতো ভাবিলে আকাশখনে পাই গ'লো নেকি অসমখন আমেৰিকাৰ নিচিনাই হৈ গ'ল নেকি এনেকুৱা লাগে তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণ যেতিয়া শুনো কিন্তু ইয়াত যেতিয়া দেখিলোঁ তেতিয়া দেখিলোঁ একোৱেই নাই তাৰপাছত পাৰ কেপিটা ইনকামটো চালোঁ এইবাৰ পাৰ কেপিটা ইনকাম চাম দেই 34খন ৰাজ্যৰ ভিতৰত আমাৰ পাৰ কেপিটা ইনকাম কিমান জানেনে 17-18ত আছিলে 29 নম্বৰ 18-19ত 29 নম্বৰ 19-20ত 29 নম্বৰ 20-21ত 30 নম্বৰ 21-22ত 29 নম্বৰ 22-23ত 29 নম্বৰ তলৰ পৰা আমি 5 নম্বৰ আমাৰ আজিৰ দিনটোৰ ইনকাম কিমান জানেনে এজন অসমীয়া মানুহৰ ইনকাম 1,18,000 টকা মাত্ৰ যি সময়ত গোৱাৰ নিচিনা এখন সৰু ৰাজ্যৰ ইনকাম হ'ল এতিয়া 5 লাখ টকাতকৈ বেছি এজন মানুহৰ আনকি আমাৰ ওচৰৰ ছিকিমৰ এখন এজন মানুহৰ ইনকাম এবছৰৰ 4,90,000 টকা সেই সময়ত আমাৰ ইনকামটো হ'ল এইকণ এতিয়া মই আপোনালোকক এটা কথা কৈছোঁ এই চৰকাৰখন কি বুলি ইতিহাসত থাকি যাব আপোনাৰ সময় হৈছে এই চৰকাৰখন অসমৰ ইতিহাসত থাকি যাব যে অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক চৰকাৰ হিচাপে অসমৰ ইতিহাসৰ আটাইতকৈ আৰু মুখ্যমন্ত্ৰীজনে সদায় ঘৃণাৰ টোপোলা এটা লগত লৈ ফুৰে সদায় বেলেগ জাতিৰ বিৰুদ্ধে বেলেগ ধৰ্মৰ বিৰুদ্ধে ঘৃণা এইটোৱে হ'ল এই চৰকাৰখনৰ আটাইতকৈ ডাঙৰ হেৰি দ্বিতীয় যিটো কৃতিত্ব সেইটো হ'ল যে এক্সট্ৰা জুডিচিয়েল কিলিং অৰ্থাৎ এই এনকাউণ্টাৰ কৰি মানুহ মৰাৰ কাৰণে এই চৰকাৰখন 2 নম্বৰত নাম থাকি যাব 3 নম্বৰ অসমৰ মাটি বেলেগ ৰাজ্যক দি দিয়াৰ কাৰণে নাগালেণ্ড মেঘালয় মিজোৰাম অৰুণাচল প্ৰদেশ এইবিলাকক বিনা বাক্যব্যয়ে মাটি এৰি দিয়াৰ কাৰণে এই চৰকাৰখনৰ নামটো ইতিহাসত থাকি যাব আৰু 4 নম্বৰ নামটো থাকি যাব ৰেকৰ্ড কৰিবলৈ লোৱাৰ কাৰণে ৰেকৰ্ড মানে বিহুত ৰেকৰ্ড আমুকত ৰেকৰ্ড এই ৰেকৰ্ডত যে উঠিবলৈ নামটো এইটোত আমাৰ চৰকাৰখনৰ নামটো পুৰা থাকি যাব দেই আৰু ইতিহাসত নাম থাকি যাব 5 নম্বৰত আটাইতকৈ ধাৰ লোৱা চৰকাৰ হিচাপে আটাইতকৈ ধাৰ লোৱা চৰকাৰখনৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ এতিয়া ইমানবিধ আৰু এটা কিন্তু নাম থাকি যাব দেই ইমানবিলাক নিগেটিভ কথা কোৱাৰ পাছতো এই চৰকাৰখনৰ বিৰুদ্ধে সংবাদ মাধ্যমে বেয়াকে নকয় সংবাদ মাধ্যমে বৰ বঢ়িয়াকে কয় গতিকে সংবাদ মাধ্যমে বেয়াকে নোকোৱা চৰকাৰ বুলি অৰ্থাৎ সংবাদ মাধ্যমক মেনেজ কৰা চৰকাৰ বুলি এইখনৰ নামটো বৰ ধুনীয়াকে থাকি যাব দেই একদম বৰ আৰু এই চৰকাৰৰ দিনৰ আটাইতকৈ ৰাজহ কিহত পাইছে
ৰাজহ দুটা ক্ষেত্ৰত অধ্যক্ষ মহোদয় ৰাজহ দুটা আপুনি ক্ষেত্ৰত ইয়াত আহিছে দুটা আপুনি ক্ষেত্ৰত ৰাজহ ইয়াত আহিছে কোৱা কথাটো আমি ৰেকৰ্ডত ল'ম নে শিৱসাগৰ মিটিঙত কোৱা কথাটো ৰেকৰ্ডত ল'ম আপুনি বুজাই দিয়ক আপুনি কথা কৈতে মোক ক'বলৈ নিদিয়ে এতিয়া আপুনি কিন্তু ঠিকে ক'লে মোৰ ওপৰত আপুনি কৈ থাকোতে মোক 1 মিনিট শেষ কৰি দিয়ক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে আৰু দুটা কথা ক'লে তেখেতে আৰু শুনি ভাল পাব আৰু দুটা কথা এই চৰকাৰখনৰ ৰাজহ সংগ্ৰহ ক'ত বাঢ়িছে এই চৰকাৰখনৰ ৰাজহ সংগ্ৰহ বাঢ়িছে দুটা টকা আবকাৰী মদ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ বিক্ৰী বাঢ়িছে আৰু ৰাস্তাত গাড়ী ধৰি ৰাজহ সংগ্ৰহ বাঢ়িছে তাৰ বাহিৰে আৰু ৰাজহ সংগ্ৰহ নাই আৰু এই চৰকাৰখনৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক কষ্টটো কি আছিলে এই চৰকাৰখনে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰালে বিজেপি চৰকাৰ আহিলে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে অসম চুক্তি ৰূপায়ণ নকৰিলে একেবাৰে 6 নম্বৰ দফাৰ কমিটি প্ৰতিবেদন নাইকিয়া হ'ল 6 জনগোষ্ঠী কৈছিলে এই চৰকাৰখনে 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে গতিকে এই চৰকাৰখনে যে একদম সাংঘাতিক চৰকাৰ মুখত কিন্তু একদম nothing will go on record please sit down যে নৱসেনা ইলেকশ্যন খেলাৰ পৰা কোনো বাধা দিব নোৱাৰে যে অন্যায়ভাৱে নকৰক ন্যায়ভাৱে নৱসেনালৈ যুঁজক কিমান যুঁজে ঠিক আছে আমি যুঁজাৰ কাৰণে সাজু আছোঁ আচলতে আপোনালোকে জানে যে অসমৰ এটা ডাঙৰ সমস্যা আছে যিটো আমাক লৈ আৰম্ভ হৈছিলে আমাক লৈ আৰম্ভ হোৱা নাছিল আমাক লৈ আৰু বেছি জটিল হৈছিলে বিশেষকৈ যিসকল শৰণীয়া কছাৰী লোক আছে তেওঁলোক অতীজৰে পৰা ট্ৰাইবেল মানুহ কোনো সন্দেহ নাই তেওঁলোক কছাৰী মানুহ তেওঁলোকে অসমীয়া জাতি গঠনত মুখ্য ভূমিকা লৈছিলে যাৰ কাৰণে তেওঁলোকে হয়তো আগৰ কছাৰী মূলৰ পৰা কিছু আগুৱাই আহি অসমীয়া ভাষী শিকিলে তেওঁলোকে গোটেই কালচাৰটো শিকিলে ইভেন তেওঁলোকৰ যিবিলাক টাইটেল আছিলে তেওঁলোকে দাস ডেকাৰ পৰা বৰা মহিলাৰী চহৰীয়া আদি কৰি যিবিলাক আমাৰ মেইন ষ্ট্ৰীমৰ মানুহবিলাকে আচলতে ব্যৱহাৰ কৰে সেই টাইটেলবিলাক লৈছিলে আৰু সেই ভিত্তিতে সৰুকোচ বুলি এটা উপাধি থকাৰ কাৰণে যে আমাক আচলতে অসম চৰকাৰৰ এটা বিভাগ আছে ST বিভাগ তাৰ এটা স্কুটিনি কমিটি আছে তেওঁলোকে কৈ দিলে যে নৱকছাৰী নৱশৰণীয়া বড়ো কছাৰী নহয় কাৰণ আমাৰ চাৰ্টিফিকেটবিলাক বড়ো কছাৰী কাৰণ শৰণীয়া কছাৰী হিচাপে কছাৰী শৰণীয়া আছে চাৰ্টিফিকেটটো এতিয়াহে আচলতে চৰকাৰে পঠাইছে যে যাতে চেণ্ট্ৰেলত এইটো লিষ্টিং হয় অকল শৰণীয়া কছাৰী নহয় ঠেঙাল কছাৰী আছে কাৰণ তেওঁলোকৰ সেই তাহানিতে যেনেকৈ চনোৱাল কছাৰীবিলাক কৰা হৈছিল এইবিলাক কৰা হোৱা নাছিল যাৰ কাৰণে এই কনফিউজনটো আহিছে আৰু এই কথাটো বহুতে হয়তো ইয়াৰ হিষ্ট্ৰীটো নাজানে আমাৰ CM ছাৰো জানে যে শৰণীয়াবিলাক আচলতে হয় কছাৰী মানুহে বা ট্ৰাইবেল মানুহ কোনো সন্দেহ নাই কিন্তু সৰু কোচৰ যিটো কথাটো উত্থাপন হৈছে আৰু যদি কেৱল সৰু কোচ বুলি টাইটেল থকাৰ কাৰণে নৱসেনা চাৰ্টিফিকেট কেঞ্চেল কৰে তেতিয়াহ'লে এইসকল লোকৰ 95% লোকৰ চাৰ্টিফিকেটটো কেঞ্চেল হ'ব কাৰণ এওঁলোকৰ নিজাকৈ কছাৰী শৰণীয়া নাই কাৰণে তেওঁলোকে কেতিয়াবা বড়ো কছাৰী কেতিয়াবা ৰাভা হিচাপে চাৰ্টিফিকেট লৈছিলে মই কথাখিনি বুজাই দিছোঁ আৰু তেখেতসকলক আমি অনুৰোধ কৰিছোঁ চৰকাৰত যাতে তেওঁলোকে যিহেতু অসম চৰকাৰ তেওঁলোকে থাকিবই গতিকে বিলটো যাতে সোনকালে চেণ্ট্ৰেলত আনে আৰু বিশেষকৈ আমাৰ ডকুমেণ্টেশ্যন অলপ প্ৰব্লেম হৈছে কাৰণ আমি এতিয়া কোৰ্টত যাব লাগিব ডকুমেণ্টছখিনি আজিলৈকে প্ৰায় 8-10 দিন হ'ল আমিলৈকে পোৱা নাই মই সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ ডকুমেণ্টছখিনি এটলিষ্ট যাতে দিয়ে কাৰণ কোৰ্টে হয়তো এই ক্ষেত্ৰত যিহেতু কোৰ্টে আমাক কৈ থৈছে যে কোৰ্টত তেওঁলোকে যিহেতু প্ৰমাণ কৰিব নোৱাৰিলে নৱসেনা ট্ৰাইবেল নহয় বুলি কিন্তু চৰকাৰৰ এটা ডিপাৰ্টমেণ্টে দিছে সেইটো খুবেই ডাঙৰ বিষয় এইটো কাৰণে এই ধৰণৰ যিসকল লোক আছে মানে টাইটেল বেলেগ লেখা লোক আছে হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী তেওঁলোকে ইতিমধ্যে বিভিন্ন চাকৰিৰ পৰা বঞ্চিত হৈছে চাৰ্টিফিকেটৰ পৰা বঞ্চিত হৈছে ইভেন মেডিকেল কলেজ কৰাৰ পৰা তেওঁলোকে উভতি আহিব লগা হৈছে তেওঁলোকে কিছুমানে SCSO কৰিছে গতিকে এইসকলৰ কিন্তু সমস্যাটো গভীৰ হ'ব যিহেতু অসমৰ এইটো এটা বৃহৎ সমস্যা আৰু পাৰ্লিমেণ্টত আপোনালোকে দেখিছে যে বহু এনেকুৱা ট্ৰাইবেল লোক আছে য'ত এই ধৰণৰ সমস্যা আছে মই সেইকাৰণে কৈছোঁ পাৰ্লিমেণ্টত কৈছোঁ আমাৰ ভিতৰত ষড়যন্ত্ৰ চলিছে মই সেইকাৰণে এইটো ক্ষেত্ৰত যে অন্যায়ভাৱে নকৰক ন্যায়ভাৱে নৱসেনালৈ যুঁজক কিমান যুঁজে ঠিক আছে আমি যুঁজাৰ কাৰণে সাজু আছোঁ গতিকে চৰকাৰে দিছে আমি কোৰ্টত যাম তাত কোনো সন্দেহ নাই কিন্তু এটলিষ্ট তাৰ কাৰণে যিখিনি নৰ্মেলি পাব লাগে ডকুমেণ্টছখিনি যদি আপুনি দিব নোৱাৰে আমাক যেতিয়া এইখন দিছিলে স্পিকিং অৰ্ডাৰটো তাত আপোনালোকে দেখিব আপোনালোকক মই পঠাইছিলোঁ তাত স্পিকিং অৰ্ডাৰ যিবিলাক চহী কৰিছে কেৱল মেম্বাৰ লেখা আছে মেম্বাৰৰ কোন ডিজিগনেশ্যন কি সেইটো একোৱেই নাই আজি মই মাত্ৰ সেইখন মানে হোৱাটছএপত পাইছোঁ সেই সেইখিনি বিচাৰিছিলোঁ এটলিষ্ট চৰকাৰৰ পৰা আমি এই ধৰণৰ কথাখিনি আমি বিচাৰোঁ বাকী পলিটিকেলি আমাক কোনোবাই শত্ৰুভাৱে কিবা ভাবে কাৰণ আপোনালোকে দেখিছে যে আমি নিগেটিভৰ মাজতো পজিটিভ কাৰণ আমি সদায় পজিটিভ যদি বিজেপি চৰকাৰে ভাল কাম কৰিছে আমি এইটো প্ৰশংসা কৰিছোঁ যদি বেয়া কাম কৰিছে আমি গালি পাৰিছোঁ কালি আকৌ যদি কোনোবা চৰকাৰ আহে কাৰণ নৱসেনাৰ কোনো মানে কলাৰ বগাত লোৱাৰ কোনো পলিচি নাই আমি ইন প্ৰিন্সিপল আমি চলোঁ
আমি নন কমিউনেল নন নেশ্যনেল নন লিবাৰেল আমাৰ কেৰেক্টাৰ এটা আছে, আজিও আছে, কালিও থাকিব। এই ক্ষেত্ৰত আমি আমাৰ জেগাত থাকি কিনে আমি যাক সহায় কৰোঁ আমি নিশ্চিতভাৱে সহায় কৰিছোঁ, আৰু যিটো নোৱাৰে আমি খোলাকৈ কৈছোঁ আমি সহায় কৰিব নোৱাৰোঁ। গতিকে ইয়াত কোনো এনেকুৱা ধৰণৰ কথা নাই। চাওক, মোৰ হাতত বহুত অল্টাৰনেট আছে, কিন্তু মই মানুহখিনিৰ স্বাৰ্থত আমি কেছটো লৈ আহিব লাগিব, সেইকাৰণে আমি চাইছোঁ। নহ'লে আমি MP খেলাৰ কাৰণে MP হোৱাৰ কাৰণে বেলেগ আৰু তেনেকুৱা ধৰণৰ পলিচিও আছে। কাৰণ নৱসেনা আজি আমি যিহেতু প্ৰায় 10 বছৰ ধৰি সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিছোঁ, আমি য'তে নগ'লেও আমি সেইটো জিকিব পৰা পজিশ্যনটো আছে। সেইকাৰণে মই মানুহখিনিৰ কাৰণে আৰু এটা ন্যায়ৰ কাৰণে যুঁজিছোঁ। এইটো যদি মোৰ ক্ষেত্ৰত আমি ভুৱা হৈ আপুনি চাব যে ইভেন ST SC এনেকুৱা কিছুমান ভুৱা কেছ আছে যিবিলাক কোৰ্টে কৈ দিছে যে এওঁলোকৰ কমিশ্যনে কোৱাৰ পিছতো স্কুটিনি কৰাৰ পিছত কোৰ্টে কৈ দিছে, তথাপিতো কোনো 1.5-2 বছৰলৈকে তেওঁলোকৰ হেৰি কৰা নাই। কিন্তু নৱসেনা লগে লগে তেওঁলোকে অৰ্ডাৰ কৰি লগে লগে তেওঁলোকে পাৰিলে পাৰ্লিয়ামেণ্ট মেম্বাৰে কেঞ্চেল কৰিব খুজিছে। গতিকে এনেকুৱা ধৰণৰ আনজাষ্টিছ মই ভাবোঁ ভাল কথা নহয়। আৰু আমি যিহেতু যুঁজিবই লাগিব, আৰু আমাৰ বিৰোধীবিলাক আপোনালোকে জানে তেওঁলোকে টকা পইচা আদি কৰি প্ৰশাসন চবফালে তেওঁলোকৰ সচ্ছল। গতিকে মই আগতে 2বাৰ যুঁজি জিকিছোঁ, এইবাৰো জিকিম। গতিকে এই ধৰণৰ কেছ কৰে কিবা কৰে কৰি থাকক। এটা কথা মই আপোনালোক ক্লিয়াৰলি কৈছোঁ যে নৱসেনাক ইলেকশ্যন খেলাৰ পৰা কোনো বাধা দিব নোৱাৰে। যদিহে আমাৰ কেৱল সপোনটো থাকিলহেঁতেন যে কোনোবা মিনিষ্টাৰ হোৱা, কোনোবা MLA হোৱা, কোনোবা MP হোৱাৰ, আমাৰ যদি নিজৰ এটা পাৰ্চনেল বা এনেকুৱা ধৰণৰ হেৰি নাথাকিলহেঁতেন, তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমিও গ'লোহেঁতেন। যিহেতু আপোনালোকে দেখিছে যে আজি অসমৰ বৃহত্তৰ স্বাৰ্থৰ লগতে আমি আদিবাসীবিলাকৰ বিভিন্ন সমস্যাবিলাক তুলি ধৰিছোঁ। কালিও আমি পাৰ্লিয়ামেণ্টত কৈছোঁ যে আজিও আপুনি বিভিন্ন জেগাত আদিবাসীৰ ওপৰত টৰ্চাৰ হৈ থাকে, বা তেওঁলোকৰ যিখিনি সহযোগিতা পাবলৈ তেওঁলোকে পোৱা নাই। স্কিম প্ৰজেক্ট বহুত আছে, কিন্তু তললৈকে নাযায়। কালি যদি নৱসেনা এইখিনি কথা যায়, আজিও মই কেইবাজনো আমাৰ আদিবাসী MP BJP পাইছোঁ, তেওঁলোকেও মোক কৈছে যে ভাই আপুনি যিখিনি কথা সঁচা কথা কৈছে। গতিকে এনেকুৱা এটা দিন আহিব, আমিও হয়তো আপোনালোকৰ লগ লাগি আমি এই কথাখিনি ক'ব লাগিব। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে মই যদি কেৱল স্বাৰ্থ বা এনেকুৱা ধৰণৰ ক্ষমতাৰ কথা ভাবিলোহেঁতেন, বা সহজতে আমি কিবা নেতা হোৱাৰ কথা ভাবিলোহেঁতেন, তেতিয়াহ'লে আমি নিশ্চয় কৰিলোহেঁতেন। কাৰণ আপোনালোকে দেখিছে যে যিবিলাক নেতা গৈছে তেওঁলোকৰ লগত কিন্তু জনতা নাই। তেওঁলোকৰ হয়তো তেওঁলোক নেতা হিচাপে কোৱালিটি আছে, কিন্তু পাব্লিক নাই, গ্ৰাউণ্ডত তেওঁলোকৰ কোনো এক্টিভিটি নাই। সেইকাৰণে তেওঁলোকে আজি BJPত গৈছে, কালি আকৌ BJP বেয়া দিন দিলে আকৌ কংগ্ৰেছ বেলেগ পাৰ্টিত যাব। গতিকে এই লাইনত আমি নাই আছোঁ।